বাহিৰত আৰু এই মুহূৰ্তত আহি হাগ্ৰামা মহিলাই উপস্থিত হৈছেহি। তেওঁ বিশাল জয়ৰ পাছত হাগ্ৰামা মহিলাৰীয়ে তেওঁ জনজাতীয় এখন গামোচা লৈ এই মুহূৰ্তত আহি উপস্থিত হৈছেহি। জুবিন গাৰ্গৰ কাহিলীপাৰাস্থিত বাসগৃহত আহি উপস্থিত হৈছে হাগ্ৰামা মহিলাৰীয়ে। আমি দেখুৱাই আহিছো এই মুহূৰ্তত শ্ৰদ্ধাঞ্জলি জনাবৰ বাবে তেওঁ আহি উপস্থিত হৈছেহি। যে চিনাৰ্জি এপাৰ্টমেণ্ট আছে সেই চিনাৰ্জি এপাৰ্টমেণ্টত আহি উপস্থিত হৈছেহি আৰু পুৱাৰ ভাগৰ পৰা দেখা পোৱা গৈছে, কেৱল পুৱাৰ ভাগৰ পৰাই নহয়, ইতিমধ্যে দেখা পোৱা গৈছে যে মৃত্যুৰ পাছদিনাখনৰ পৰাই বা যেতিয়া 19 ছেপ্টেম্বৰ যিটো ঘটনা সংঘটিত হৈছিল তেতিয়াৰ পৰাই সেই শোকাবহ ঘটনা সংঘটিত হোৱাৰ পাছত এইদৰে অসমৰ প্ৰতিটো প্ৰান্তৰ পৰা সকলো জাতি ধৰ্ম বৰ্ণ দল নিৰ্বিশেষে সকলো আহি উপস্থিত হৈছেহি জুবিন গাৰ্গৰ বাসগৃহত শেষ শ্ৰদ্ধা নিবেদন কৰিছে, শেষ শ্ৰদ্ধাঞ্জলি নিবেদন কৰিছে হাগ্ৰামা মহিলাৰীয়ে। আৰু এইবাৰ দেখা পোৱা গৈছে যে BTCত বিশাল জয়ৰ পাছত BTCত তেওঁ আজি আহি গুৱাহাটীত আহিছে। প্ৰায় 5 বছৰৰ অন্তত হাগ্ৰামা মহিলাই তেওঁ গুৱাহাটীত আহিছে আৰু আজি পুৱা তেওঁ ৰাজ্যপালক সাক্ষাৎ কৰি পোনে পোনে কাহিলীপাৰাত আহি উপস্থিত হৈছে আৰু কাহিলীপাৰাত জুবিন গাৰ্গক শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। আমি হাগ্ৰামা মহিলাৰীৰ তেওঁ ভাষ্য সংগ্ৰহ কৰিবৰ কাৰণে চেষ্টা কৰিম। বড়ো জাতিৰ এখন গামোচাৰে তেওঁ শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। এই মুহূৰ্তত আমি দেখুৱাইছো বৰ্তমান কাহিলীপাৰাস্থিত জুবিন গাৰ্গৰ বাসগৃহৰ সেই দৃশ্য দেখুৱাইছো। এক অভিশপ্ত দিন 19 ছেপ্টেম্বৰ, সেই দিনটোতে অসমবাসীয়ে কাহানিও কেতিয়াও নভবা ঘটনা এটা সংঘটিত হৈছিল আৰু তাৰ পাছত ৰাজ্যজুৰি সৃষ্টি হৈছিল শোকৰ বন্যা। প্ৰতিগৰাকী অসমবাসীৰ হৃদয় কঁপি উঠিছিল সেই ঘটনাৰ পাছত। হাগ্ৰামা মহিলাই সংগ দিছে BPFৰ বিধায়ক ধ্ৰুৱদাস বড়ো, BPF নেতা প্ৰবীণ বাৰো, আন কেইবাগৰাকী নেতাই সংগ দিছে হাগ্ৰামা মহিলাৰীক। আমি পোনপটীয়াভাৱে দেখুৱাই আছো কাহিলীপাৰাৰ পৰা এই দৃশ্য আমি আপোনালোকক দেখুৱাই আছো। প্ৰায় 5 বছৰৰ অন্তত গুৱাহাটীত তেওঁ আহিছে আৰু আজি পুৱাই ৰাজ্যপালক সাক্ষাৎ কৰি তেওঁ এই মুহূৰ্তত আহি উপস্থিত হৈছে সেই কাহিলীপাৰা স্থিত বাসগৃহত। আজিৰ দিনটোতো দেখা পোৱা গৈছে পুৱাৰ ভাগৰ পৰা যথেষ্ট ভিৰ হৈছে, জুবিন গাৰ্গৰ বাসগৃহত যথেষ্ট ভিৰ হোৱা পৰিলক্ষিত হৈছে। আজিৰ দিনটোতো হাগ্ৰামা মহিলাই আহি উপস্থিত হৈছে। তেওঁ এই মুহূৰ্তত হাগ্ৰামা মহিলাই আহি উপস্থিত হৈছে। আমি আমি ভাষ্য সংগ্ৰহ কৰিবৰ কাৰণে চেষ্টা কৰিম। হাগ্ৰামা মহিলাৰী ভাষ্য সংগ্ৰহ কৰিবৰ কাৰণে চেষ্টা কৰিম। ভিতৰত যাবলগীয়া দেখা পোৱা গৈছে ৰাজনীতিৰ এজন নায়ক, যি নায়কগৰাকীয়ে পুনৰ BTCৰ শাসনভাৰ তেওঁ গ্ৰহণ কৰিবলৈ আগবাঢ়িছে। এই নায়কগৰাকীয়ে আজি আহি মহানায়কৰ বাসগৃহত উপস্থিত হৈছে আৰু অসমীয়া জাতিৰ সেই মহানায়কগৰাকী। আমি এই মুহূৰ্তত দেখুৱাই আছো দৃশ্য কাহিলীপাৰা জুবিন গাৰ্গৰ বাসগৃহৰ পৰা সেই দৃশ্য আমি আপোনালোকক দেখুৱাই আছো। হাগ্ৰামা মহিলাৰী এতিয়া BTCৰ প্ৰধান বুলি ক'ব লাগিব। 3 অক্টোবৰত তেওঁ শপত গ্ৰহণ কৰিব। হাগ্ৰামা মহিলাৰী আহি উপস্থিত হৈছে জুবিন গাৰ্গৰ বাসগৃহত আৰু জুবিন গাৰ্গৰ পৰিয়ালক তেওঁ সাক্ষাৎ কৰি সমবেদনা জ্ঞাপন কৰিছে। হাগ্ৰামা মহিলাই সাক্ষাৎ কৰি সমবেদনা জ্ঞাপন কৰিছে। আমি আপোনালোকক পোনপটীয়াভাৱে সেই দৃশ্য দেখুৱাইছো বৰ্তমান কাহিলীপাৰাৰ পৰা। আৰু পুৱাৰ ভাগৰ পৰা দেখা পোৱা গৈছে যথেষ্ট ভিৰ। আজি দেওবাৰ, বহু লোক পুৱাৰ ভাগৰ পৰা আহিছে। আজি ষষ্ঠী, দুৰ্গা পূজাৰ আৰম্ভণিৰ দিন আৰু ষষ্ঠী আৰু পূজাৰ আনন্দ কিন্তু আমি দেখা পোৱা নাই। কাৰো মুখত সেই আনন্দৰ ছাপ নাই। দেখা পোৱা গৈছে জুবিন গাৰ্গৰ বিয়োগৰ পাছত এতিয়া
পূজাৰ আনন্দ নাই আৰু সকলো ম্ৰিয়মান সকলো ক্ষেত্ৰত ম্ৰিয়মান আৰু এই মুহূৰ্তত আমি দৃশ্য দেখুৱাইছো কাহিলীপাৰাৰ সেই দৃশ্য দেখুৱাইছো হাগ্ৰামা মহিলাৰী BPF প্ৰধান হাগ্ৰামা মহিলাৰী আহি উপস্থিত হৈছেহি জুবিন গাৰ্গৰ কাহিলীপাৰা স্থিত বাসগৃহত আহি উপস্থিত হৈছেহি জুবিন গাৰ্গৰ পৰিয়ালক তেওঁ সাক্ষাৎ কৰিছে সদ্যহতে ৰাজনীতিৰ নায়কত পৰিণত হোৱা হাগ্ৰামা মহিলাৰী এই মহানায়কৰ ঘৰত আহি উপস্থিত হৈছেহি জুবিন গাৰ্গ অসমৰ ৰাইজৰ হিয়াৰ আমঠু 19 ছেপ্টেম্বৰ সেই অভিশপ্ত দিনটোতে অসমবাসীয়ে শুনা পাইছিল কেতিয়াও নভবা নুশুনা এটা ঘটনা য'ত ম্ৰিয়মান হৈ পৰিছিল লাখ লাখ লোক ওলাই আহিছিল আজিৰ দিনটোতো দেখা পোৱা গৈছে যে কোনো কাৰো মুখত সকলোৰে মুখত কেৱল শোকৰ ছাঁ আজিৰ দিনটোতো দেখা পোৱা গৈছে সকলোৰে মুখত কেৱল শোকৰ ছাঁ আৰু পৰিয়ালৰ লগত সমভাগী হৈছে হাগ্ৰামা মহিলাই তেওঁ BPF দলৰ আন কেইবাগৰাকী নেতাৰ সৈতে তেওঁ আহি উপস্থিত হৈছেহি এই মুহূৰ্তত আমি দৃশ্য দেখুৱাই আছো পোনপটীয়াভাৱে দৃশ্য দেখুৱাই আছো ইতিমধ্যে জুবিন গাৰ্গৰ পৰিয়ালেও এজাহাৰ দাখিল কৰিছে CIDৰ ওচৰত অনলাইন যোগে এজাহাৰ দাখিল কৰিছে জুবিন গাৰ্গৰ পৰিয়ালে আৰু এই ঘটনাৰ যি মৃত্যুৰ ৰহস্য সেই মৃত্যুৰ ৰহস্য উদ্ঘাটনৰ দাবী উত্থাপন কৰিছে আমি পোনপটীয়াভাৱে সমগ্ৰ দৃশ্য দেখুৱাবৰ কাৰণে চেষ্টা কৰি আছো আৰু জুবিন গাৰ্গৰ যি মৃত্যুৰ সঠিক আৰু উচিত তদন্ত জুবিন গাৰ্গৰ মৃত্যুৰ আগলৈ জুবিন গাৰ্গৰ মৃত্যুৰ সঠিক আৰু উচিত তদন্ত যাতে হয় তাৰ বাবে ক্ৰছ কাউণ্টেও দাবী উত্থাপন কৰি আহিছে যাতে এই ৰহস্যজনিত মৃত্যুৰ উচিত আৰু তদন্ত হয় আমি চেষ্টা কৰিম এই মুহূৰ্তত বৰ্তমান দেখুৱাই আছো জুবিন গাৰ্গৰ বাসগৃহৰ দৃশ্য ঠেলাঠেলি নকৰিব আপোনালোকে নিজে ৰেডি হৈ লওক একো নাই হাগ্ৰামা মহিলা ডাঙৰীয়া এজন নায়ক মহানায়কৰ ঘৰত আপোনালোকে একেট আছে অলপ লাইনত অকমান ৰখিব অলপ বাহিৰত হলে আৰু বেছি ভাল নাই চবে পাব অলপ মুকলি জেগাত অলপ বাহিৰত হলে চবে পালে অকমান বাহিৰত লৈ লওঁ হাগ্ৰামা মহিলাৰী BPFৰ মুৰব্বী হাগ্ৰামা মহিলাৰী যিগৰাকী ৰাজনীতিৰ নায়কত পৰিণত হৈছে বৰ্তমান হাগ্ৰামা মহিলাৰী এজন ৰাজনীতিৰ নায়ক মহানায়কৰ ঘৰত কি ক'ব এই মুহূৰ্তত আজি মই জুবিন দা ঘৰত আহিবলৈ সুবিধা পাই মই খুব আনন্দিত আৰু মই ভাবো জুবিন দাৰ যিটো আত্মা অকলৰ আত্মাতে আছে কেতিয়াও পাহৰি নাযায় অসমৰ সকলো ৰাইজৰ আত্মাত চিৰস্থায়ী থাকিব মই এইটো কামনা কৰিছো মানে থাকিবই জুবিন দাক কেতিয়াও কোনো ৰাইজে পাহৰি নাযায় অসমৰ কোনো ব্যক্তিয়ে পাহৰি নাযাব আৰু আমি ভাবো জুবিন দাৰ সেই যিখিনি জীৱনত অসমবাসী ৰাইজৰ কাৰণে যিখিনি কাম কৰি গ'লে এইটো কেতিয়াও আমি পাহৰি নাযাওঁ ইয়াৰ কাৰণে মই এটলিষ্ট আমাৰ BTC অঞ্চলত কোকৰাঝাৰত মই জুবিন দাৰ এটা মেমৰিয়েল পাৰ্ক ষ্টেচুৰ লগতে মেমৰিয়েল পাৰ্ক এটা বনাম বুলি আমাৰ ইতিমধ্যে ডিচিশ্যন হ'ল আমাৰ দলত কিন্তু আমি বনাম বনাওঁতে সেইটো কৈ আমি সমাপ্ত কৰিব নোৱাৰে জুবিন দাৰ অসমৰ কাৰণে কি চেক্ৰিফাইচ কৰিছে কি চেক্ৰিফাইচ কৰা নাই সেইটো আমি কৈ পেলাই শেষ কৰিব নোৱাৰে মুঠতে আমাৰ আত্মাত চিৰস্থায়ী থাকিব জুবিন দাৰ যিখিনি কাম কৰি গ'ল অসম বাকী ৰাইজৰ কাৰণে আপুনি ৰাজ্যপালক সাক্ষাৎ কৰিছে কিছু সময় পূৰ্বে আৰু মুখ্যমন্ত্ৰী আমি ৰাজ্যপালক লগ কৰি আহিছো ৰাজ্যপাল ডাঙৰীয়াক লগ কৰি আহিছো আৰু আমি অহা 3 তাৰিখ যিটো অক্টোবৰ
যিটো আমাৰ চুৱেৰিং চেৰিমনি ইয়াত আমি চিফ গেষ্ট হিচাপে ইনভাইটেশ্যন দিছো আৰু গভৰ্ণৰ ডাঙৰীয়াই আহিব বুলি আমাক কথা দিছো আৰু গভৰ্ণৰ ডাঙৰীয়াৰ যিটো এডিচি আমাক জনাইছে যে সেইদিনা গভৰ্ণৰ ডাঙৰীয়াৰ বাৰ্থডে আছে বুলি কৈছে। তো আমি কৈছো আমাৰ তাতে BTCতে আমি একেলগে চেলিব্ৰেট কৰিম গভৰ্ণৰ ডাঙৰীয়াৰ যিটো বাৰ্থডে। মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰিব আজি, মুখ্যমন্ত্ৰীকো সাক্ষাৎ কৰিব আজি 6টা বজাত চিফ মিনিষ্টাৰ ডাঙৰীয়াই আমাক এপইণ্টমেণ্ট দিছে। আমি ইনভাইটেশ্যনৰ কাৰণে আমি যাম। ফলাফলৰ পাছত এইটো প্ৰথমবাৰ সাক্ষাৎ হ'ব নেকি? ফলাফলৰ প্ৰথম 5 বছৰৰ বেছি সময় হ'ল চিফ মিনিষ্টাৰ ডাঙৰীয়াৰ লগত মই আজিহে প্ৰথম। সেইদিনাখন ৰাতিপুৱা 4টা বজাত সাক্ষাৎ। এইটোতো বেলেগ, এইটো আমি এনে জাষ্ট যিটো আমাৰ এইটো ৰাজনীতি নহয়, এনে আমাৰ মাজত যিটো ফ্ৰেণ্ডশ্বিপ এইটো এনে মাত দিব আহিছো, কিন্তু পলিটিকেল নহয়। BTC ৰাইজে আনিলে মানে BTC ৰাইজে নিশ্চয় আমাৰ বিৰোধী দলৰ যিটো প্ৰতিশ্ৰুতি বা আমাৰ যিটো ইস্তাহাৰ ইয়াৰ সেইটো দেখি পেলাই নিশ্চয় ছেটিছফাইড হৈছে। তো আমি সেইকাৰণে আমি কৈছো যে ৰাইজে বিশ্বাস কৰক। আমি সকলো জাতি জনগোষ্ঠী সকলো শ্ৰেণীৰ ৰাইজক আমি আহ্বান জনাইছিলো যে আপোনালোকে আমাৰ ওপৰত বিশ্বাস কৰক, ইস্তাহাৰত যেনেকে লিখিছে সেনেকে আমি কাম কৰিম বুলি প্ৰতিশ্ৰুতি দিছে। সেইকাৰণে নিশ্চয় আমাৰ ওপৰত BTC-বাসী ৰাইজে নিশ্চয় বিশ্বাস লৈছে বা বিশ্বাস কৰিছে, যাৰ ফলত আজি BPF দলে মানে 28খন চিটত বিজয়ী হ'বলৈ সক্ষম হৈছে। মহিলাই ডাঙৰীয়া, এটা গণতন্ত্ৰৰ কাৰণে অত্যন্ত এটা জৰুৰী প্ৰশ্ন যে এইবাৰ দেখা পোৱা গৈছে মুখ্যমন্ত্ৰীয়ে কৈছে আপোনালোকক সমৰ্থন দিব, UPP কৈছে সমৰ্থন দিব। আপুনিতো 5 বছৰত বিৰোধীত বহিলে BTCত, কিন্তু বিৰোধীওতো ভূমিকা আছে। এতিয়া BTCত বিৰোধী নোহোৱা হৈ যাব নেকি, যিটো গণতন্ত্ৰৰ কাৰণে অত্যন্ত প্ৰয়োজন? যোৱাকালি চিফ মিনিষ্টাৰ ডাঙৰীয়াও আমাক মিডিয়াৰ থ্ৰুদি আমি যিটো গম পাইছে, চিফ মিনিষ্টাৰ ডাঙৰীয়াই যিটো ক'লে আৰু প্ৰমোদ বড়ো এইটোৱে ক'লে যে আমাক সমৰ্থন কৰিব। সমৰ্থন কৰাৰ ক্ষেত্ৰত আমাৰ কোনো বিৰোধিতা কৰাৰ কোনো প্ৰশ্ন নাহে। আমাক সমৰ্থন কৰিবলৈ আগবাঢ়ি আহিছে, আমি ৱেলকাম জনাইছে। ধন্যবাদ বহুত বহুত। এয়া আছিল হাগ্ৰামা মহিলাৰী BPF প্ৰধান হাগ্ৰামা মহিলাৰী। আগন্তুক 3 তাৰিখে অৰ্থাৎ অক্টোবৰৰ 3 তাৰিখে হাগ্ৰামা মহিলাৰীয়ে শপত গ্ৰহণ কৰিব আৰু এই মুহূৰ্তত কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰসংগ উত্থাপন কৰিছে হাগ্ৰামা মহিলাৰীয়ে। হাগ্ৰামা মহিলাৰীয়ে কৈছে যে সেইদিনাখন গভৰ্ণৰৰ ৰাজ্যপালৰ জন্মদিন আৰু ৰাজ্যপালৰ জন্মদিন এইদৰে BTCত আয়োজন কৰা হ'ব। আৰু লগতে দেখা পোৱা গৈছে যে তেওঁ কৈছে UPPL হওক বা মুখ্যমন্ত্ৰীৰ BJP দলটোৱে হওক, সকলোৱে কোনে যদি সমৰ্থন দিয়ে তেতিয়াহ'লে তেওঁ সমৰ্থন দিয়াত কোনো আপত্তি নাই বুলি তেওঁ কৈছে। আৰু যাৰ ফলত এক প্ৰকাৰ এই মুহূৰ্তৰ আটাইতকৈ ডাঙৰ প্ৰশ্ন, পুনৰ মই কিছু जुबिन गार्ग का जो श्रद्धांजलि देना था टाइमली, हम इलेक्शन के लिए आ नहीं पाए, इसलिए हम लेट होने से भी हम आज पहुंच गया और बहुत शांति। आज मोदी जी ने भी मन की बात में बोला था कि ये हम लोग एक असम के लिए खोया है, क्या कहना चाहिए? वो तो आसाम के लिए जुबिन गार्ग और मृत्यु होने का बाद आसाम में बहुत क्षति हुआ। सभी लोग, सब संप्रदाय के लोग के लिए वो हमको बहुत नुकसान हो गया, वो सब भी मालूम है। तो जुबिन गार्ग के लिए हम BTC में एक मेमोरियल पार्क बनाएगा, एक अच्छा स्टैच्यू बनाएगा, उसको हमने प्रॉमिस किया। बस गवर्नमेंट बनाने का बात। এয়া আছিল হাগ্ৰামা মহিলাৰী। তদন্তটো এইটো আইন আছে, আইনগতভাৱে তদন্ত হ'ব লাগে আৰু যাক যেনেকে শাস্তি দিব লাগে সেইটো আমি চাপৰ্ট ৰাখিম। হয়, এয়া আছিল হাগ্ৰামা। নাই তদন্ত আইন আছে, আইনগতভাৱে তদন্ত হ'ব দেই। ধন্যবাদ। এয়া আছিল হাগ্ৰামা মহিলাৰী, BPF প্ৰধান হাগ্ৰামা মহিলাৰী। ইতিমধ্যে তদন্তৰ কথা তেওঁ কৈছে, আইন অনুসৰি তদন্ত হ'ব লাগে বুলি
তেওঁ মন্তব্য প্ৰকাশ কৰিছে। জুবিন গাৰ্গৰ পৰা বৰ্তমান ওলাই যোৱাৰ যি দৃশ্য আমি আপোনালোকক দেখুৱাই আছো। হাগ্ৰামা মহিলাই তেওঁ প্ৰতিনিধিৰ সৈতে তেওঁ দলৰ কেইবাগৰাকী নেতাৰ সৈতে আহি উপস্থিত হৈছেহি। কাহিলীপাৰাৰ বাসগৃহত আহি উপস্থিত হৈছেহি আৰু শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। কেইবাটাও গুৰুত্বপূৰ্ণ কথা তেওঁ উল্লেখ কৰিছে। 3 অক্টোবৰত তেওঁ শপত গ্ৰহণ কৰিব। সন্ধিয়া 6 বজাৰ লগে লগে তেওঁ মুখ্যমন্ত্ৰীৰ এপইণ্টমেণ্ট আছে, মুখ্যমন্ত্ৰীক তেওঁ সাক্ষাৎ কৰিব আৰু মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰিব সন্ধিয়া 6 বজাৰ লগে লগে। আৰু তেওঁ পুৱা ৰাজ্যপালক প্ৰথমে সাক্ষাৎ কৰিছে। ৰাজ্যপালক সাক্ষাৎ কৰাৰ পাছত তেওঁ 3 অক্টোবৰত যে শপত গ্ৰহণ কৰিব সেই কথা তেওঁ ৰাজ্যপালৰ সন্মুখত তেওঁ প্ৰকাশ কৰিছে। ৰাজ্যপালেও সন্মতি প্ৰকাশ কৰিছে আৰু ইয়াৰ লগে লগে 3 অক্টোবৰত BTCৰ শাসনভাৰ গ্ৰহণ কৰিব BPF প্ৰধান হাগ্ৰামা মহিলাৰী।